এনেকুৱা পুৰুষসকলে কিয় পৰে পৰকীয়া স্ত্ৰীৰ প্ৰেমত? আজিৰ দিনত পৰকীয়া প্ৰেমৰ সংখ্যাও বৃদ্ধি পাইছে। জ্বলন্ত সমস্যাৰ আঁৰত আছে আচৰিত কাৰণ। বিয়াৰ কিছু সময়ৰ পিছত বহু সময়ত পুৰুষে আন নাৰীক ভাল পাবলৈ আৰম্ভ কৰে। তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে। তেওঁলোকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ কথা ভাবিবলৈ আৰম্ভ কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ কাৰণ কি? আপোনালোকক কওঁ যে ধৰ্ম, অৰ্থ, কৰ্ম, পৰিত্ৰাণ, পৰিয়াল, সম্পৰ্ক, মৰ্যাদা, সমাজ, দেশ আৰু বিশ্বৰ লগত জড়িত নীতিসমূহ চাণক্য নীতিত কোৱা হৈছে। চাণক্য নীতি আচাৰ্য চাণক্যই স্বামী স্ত্ৰীৰ সম্পৰ্কৰ ওপৰতো নীতি দাঙি ধৰিছে। পুৰুষ মহিলাই যে ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হয় সেয়া সকলোৱে জানে আৰু এইটোও স্বাভাৱিক। ভুল হয় যেতিয়া আকৰ্ষণটো প্ৰশংসাৰ বাহিৰলৈ গৈ ভুল সম্পৰ্কলৈ পৰিণত হয়। যেনে কম বয়সত বিয়া হোৱাৰ কাৰণ। কম বয়সতে বিয়া হোৱা স্বামী স্ত্ৰীৰ সম্পৰ্কৰ বাবে ভুল। কম বয়সতে এজন ব্যক্তিয়ে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। এই সময়ত বুজাবুজিও কম। এই বয়সত কেৰিয়াৰৰ প্ৰতি ইমানেই চিন্তা যে আন একোৱে দৃষ্টি আকৰ্ষণ নকৰে। সময়ৰ লগে লগে যেতিয়া জীৱনৰ স্থবিৰতা থাকে আৰু কেৰিয়াৰ মিশ্ৰণ হৈ থাকে তেতিয়াই মানুহে নিজৰ ইচ্ছাৰ প্ৰতি মনোযোগ দিয়ে। এনে পৰিস্থিতিত বিবাহ বৰ্হিভূত প্ৰেমৰ আশংকা বাঢ়িবলৈ আৰম্ভ কৰে। শাৰীৰিক সন্তুষ্টিৰ অভাৱ। স্বামী স্ত্ৰীৰ সম্পৰ্কতো শাৰীৰিক সন্তুষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ অভাৱৰ বাবে দুয়োৰে মাজত আকৰ্ষণ কমিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিতো বিবাহ বৰ্হিভূত প্ৰেমৰ দিশত খোজবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰে। সম্পৰ্কত বিশ্বাস। কিছুমান মানুহে পত্নী হৈ থকাৰ সময়তে বিবাহ বৰ্হিভূত প্ৰেমক সঠিক বুলি গণ্য কৰে। এনে পৰিস্থিতিত স্বামী স্ত্ৰীৰ সম্পৰ্কত বিশ্বাসৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিশ্বাস থাকিলে দুয়োজনে ইজনে সিজনৰ প্ৰতি সৎ হ'ব। পত্নীৰ প্ৰতি মোহ। বিবাহিত জীৱনত বহু সময়ত দেখা যায় যে সংগীৰ মনটো বিচলিত হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মানুহে আন নাৰী বা পুৰুষক বেছি ভাল পাবলৈ আৰম্ভ কৰে। ইয়াত স্বামী বা পত্নী দুয়োজনে ইজনে সিজনৰ যত্ন লোৱাৰ বাবে মনোযোগ দিব লাগে। তেনে কৰিলে সেই প্ৰেম চিৰদিনৰ বাবে থাকে। ল'ৰা ছোৱালীৰ পিছত সম্পৰ্ক সলনি হ'ব পাৰে। পিতৃ মাতৃ হোৱালৈকে বৈবাহিক জীৱনত প্ৰেমৰ তীব্ৰতা থাকে। দেখা যায় যে সন্তান জন্মৰ পিছত পুৰুষে পত্নীৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। ইয়াৰ আঁৰৰ কাৰণটো কোৱা হৈছে যে পত্নীয়ে সন্তানৰ সলনি স্বামীক কম গুৰুত্ব দিবলৈ আৰম্ভ কৰে। অৰবিন্দ ইনষ্টিটিউটে লৈ আহিছে এটা ভাল খবৰ। আপুনি উচ্চতৰ মাধ্যমিক পাছ কৰিছে নেকি? তেনেহ'লে আপোনাৰ কাৰণে এই সুখবৰ। 17 বছৰৰ পৰা 35 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে উভয়ে চাকৰি। ব্যক্তিগত আৰু বিদেশত 100% চাকৰি নিশ্চিত। GNM আৰু BSc নাৰ্ছিঙৰ সুবিধা। বিশ্বভাৰতী গ্ৰুপ অফ ইনষ্টিটিউট আৰু অৰবিন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁও ITI কলেজৰ ওচৰতে স্থাপিত অৰবিন্দ ইনষ্টিটিউট 2023 বৰ্ষৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰিব GNM আৰু BSc নাৰ্ছিঙত। নামভৰ্তিৰ বাবে যোগাযোগ কৰক 9957303851 নম্বৰত। যদি আপুনি উচ্চতৰ মাধ্যমিকত ন্যূনতম 40% নম্বৰ লৈ উত্তীৰ্ণ হৈছে তেনেহ'লে আপুনি নামভৰ্তি কৰিব পাৰিব